শুনিবলৈ কথাটো অকণমান তিতা হ'ব পাৰে, কিন্তু কথাষাৰ সত্য যে শূন্যৰ পিছত আপুনি যিমানেই শূন্য যোগ কৰি নাযাওক কিয় তাৰ কিন্তু ফলাফলটো সদায় শূন্য হয়। ঠিক তেনেদৰে আমাৰ জীৱনত কিছুমান মানুহ আহে, সেই মানুহক আপুনি যিমানেই কেয়াৰ ভাল পোৱা নিদিয়ক কিয় আপোনাক কিন্তু শেষ পৰ্যায়ত অকলশৰীয়া কৰি এৰি থৈ যায়। তেওঁ বুলি আপুনি হাৰ মানিব নালাগে, তেওঁ উভতি অহালৈ আপুনি অকণমান হ'লেও সময় ৰ'ব লাগে। কিন্তু তাৰ পিছতো যদি সেই মানুহজন আপোনাৰ জীৱনলৈ উলটি নাহে, তেতিয়াহ'লে সেই মানুহজনকো আপুনি এটা শূন্য বুলি ভাবি নিজৰ জীৱনত আগুৱাই যাব লাগে। কাৰণ সেই মানুহজনত ৰৈ থকা আৰু শূন্যৰ পিছত শূন্য যোগ কৰি ফলাফল আশা কৰা একেই কথা। ভাল লাগিলে শ্বেয়াৰ কৰি দিব।